মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আইটি বিষয় লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অসুবিধা হৈ আছে ফাৰ্ষ্ট ইয়াৰৰ কিতাপ যেহেতু এতিয়াও অহা নাই গতিকে মই ভাবিছোঁ যে তোমালোকে সফট কপিখন ডাউনলোড দি লোৱা তাত তোমালোকে আমাৰ যেটো ৱেবসাইট আছে PSSCIVE যেটো গভৰ্নিং বডি হয় কিতাপসমূহ NCERTৰ আন্ডাৰত যিখন আমাৰ কিতাপ আছে সেই কিতাপখন তেওঁলোকে প্ৰকাশ কৰি আছে গতিকে সেই ৱেবসাইটটোৰ পৰা অতি সহজে আমি সফট কপি আদি ডাউনলোড দিব পাৰোঁ তাত তোমালোকে PDFও পাবা বা টপিকটো ৰিলেটেড বিভিন্ন পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন আদি সব পাই যাবা গতিকে মই মোবাইলত যেহেতু ম্যাক্সিমামে ইউজ কৰি আছা গতিকে মোবাইলৰ পৰা মই কেনেদৰে ডাউনলোড দিব লাগে ফাৰ্ষ্ট ইয়াৰৰ কিতাপখন সেইখন তোমালোকক দেখাই আছো প্ৰথমে আমি ব্ৰাউজাৰ যেটো আছে মোবাইলত ব্ৰাউজাৰ মোৰ ইয়াত আছে গুগল ক্ৰমত গলো তাত ক্লিক কৰাৰ পিছত তোমালোকে ওপৰত এড্ৰেছ বাৰত যেটো এড্ৰেছ আছে তাত লিখিব লাগিব PSSCIVE যেটো আমাৰ যিখন হৈছে পণ্ডিত সুন্দৰলাল শৰ্মা সেন্ট্ৰেল ইনষ্টিটিউশন অফ ভোকেশনাল এডুকেশ্যন যি গভৰ্নিং বডি হৈছে NCERTৰ হয় আৰু তেওঁলোকে কিতাপ প্ৰকাশ কৰিছে গতিকে তেওঁলোকৰ ৱেবসাইটটোত যাবৰ কাৰণে তোমালোকে PSSCIVE বুলি লিখি সাৰ্চ কৰিবা সাৰ্চ কৰাৰ লগে লগে যেটো প্ৰথম লিংক আহিব তাত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে সেই তেওঁলোকৰ যিখন ৱেবসাইট আছে সেই ৱেবসাইটটো খুলি যাব কিন্তু এটা প্ৰবলেম হ'ব এনেকৈ যদি তোমালোকে চোৱা এই 3 ডটছত ক্লিক কৰিলে তোমালোকে ইয়াত চাবা পাব্লিকেশনস বুলি আছে তাত ক্লিক কৰিবা পাব্লিকেশনত যোৱাৰ লগে লগে আমি ইয়াত পাম ষ্টুডেন্টস টেক্সট বুক তাত ক্লিক কৰিলে তোমালোকৰ কিতাপখন ইয়াৰ পৰা ডাউনলোড দিব পাৰিবা কিন্তু এটা প্ৰবলেম যেহেতু মই মোবাইলত চলাই আছো সেইফালে মোৰ ইমান ক্লিয়াৰ আহা নাই বা ডাউনলোড দিয়াৰ অপচনটো ইয়াত দেখুৱা নাই তাৰ কাৰণে তুমি প্ৰথমে এইখন ডেস্কটপ ভাৰ্সন লৈ যাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব সেই ব্ৰাউজাৰৰ ওপৰত এই যেটো এৰৰ চিন দেখা পাই আছা তাত ক্লিক কৰিবা ক্লিক কৰিলে ইয়াত তোমালোকৰ এটা অপচন আহিব ডেস্কটপ সাইট তাৰমানে আমি যদি মোবাইল বা কম্পিউটাৰ বা ল্যাপটপৰ পৰা যদি খোলো যেটো ৱেবসাইট খুলিব তেনে ধৰণৰ ৱেবসাইট খুলিব লাগিব মোবাইল ভাৰ্সনটো নহয় কম্পিউটাৰৰ ভাৰ্সনটো খুলিব লাগিব তো ডেস্কটপ সাইটত ক্লিক কৰাৰ লগে লগে আহিব সেই একেইখিনি বস্তুৱে কিন্তু ডেস্কটপ ভাৰ্সন খুল খালে আৰু এইবাৰ চাবা তোমালোকে যিখন প্ৰথম আছে কমন ফৰ অল এমপ্লয়েবিলিটি স্কিল প্ৰত্যেকটো ক্লাছৰ কাৰণে লাগিব কমন কৰি দিছে যিকোনো সেক্টৰৰ 9 10 11 12 ৰ কাৰণে কমন তো ইয়াত তোমালোকে PPT আছে আৰু লগতে PDFও আছে আমাক এতিয়া বৰ্তমান ফাৰ্ষ্ট ইয়াৰৰ কাৰণে কিতাপ যিখন আছে তোমালোকৰ IT সেক্টৰৰ তো মই IT সেক্টৰ বিচাৰি আছো IT সেক্টৰ 21 নম্বৰত আছে তাত প্ৰথমে আছে ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ যেটো 9 আৰু 10 ৰ কাৰণে হয় আৰু তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে সেকেন্ড ইয়াৰৰ কাৰণে যেটো জব ৰোল হৈছে CRM ডমেষ্টিক ভয়েস তো CRM ডমেষ্টিক ভয়েসত মই গলো আৰু তাত গৈ মোক ফাৰ্ষ্ট ইয়াৰৰ কাৰণে কিতাপ লাগে তো ফাৰ্ষ্ট ইয়াৰত মই প্ৰথমে PPT পাইছো PDF পাইছো PDF টো ফাইল ডাউনলোড দিব লাগিব PPT আছে PPT মানে পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন হিচাপে থাকিব তাৰ পিছত ফ্লিপ বুক আছে যদি অনলাইনতে পঢ়িব বিচাৰা তেতিয়া হলে ফ্লিপ বুক মই ৰিকমেন্ড কৰিম তোমালোকে PDF টো ডাউনলোড কৰি লোৱা তেতিয়া ভাল হ'ব নেটৰ দৰকাৰ নাই এবাৰ ডাউনলোড দিলে হৈ যাব PDFত যাবা আৰু তাত গৈ ক্লিক কৰাৰ লগে লগে তোমালোকক খুদিব ডু ইউ ওয়ান্ট টু ডাউনলোড সেই যেটো সাবজেক্ট বা কিতাপ আছে কিতাপটো ডাউনলোড দিব বিচাৰিছা নেকি তো ডাউনলোড বটনত ক্লিক কৰাৰ লগে লগে তোমালোকে লক্ষ্য কৰিবা ইয়াত ডাউনলোড হৈ আছে ডাউনলোড হৈ যোৱাৰ লগে লগে এইখন কিতাপ তোমালোকে সবে ইউজ কৰিব পাৰিবা তো এবাৰ ডাউনলোড হৈ যাওক তোমালোকৰ ফাৰ্ষ্ট ইয়াৰৰ যিখন কিতাপ যিখন এইখন ইয়াত আহি গল গতিকে অতি সহজে এনেকৈ ডাউনলোড দি ইউজ কৰিব পাৰিবা ধন্যবাদ